এইটো ৰাস্তাটো বাগান চক আমি এতিয়া লেটেকুজান হৈ পেলাই আচলতে যাম শিৱ মন্দিৰলৈ কিন্তু এই চাইডটোত সকলো দিশতে বাগান কিন্তু বাগানৰ যিটো সৌন্দৰ্যবোৰ লাগি থকা সৌন্দৰ্য ইমান ভাল লাগে দেখিলে চক ৰাস্তা চক কি সুন্দৰ আচলতে এয়া মই গৈ আছো আমি সাধাৰণতে কাকখানি থানলৈ। বাইপাছেদি গুচি যাওঁ আজি কাকখানি আমাৰ থানৰ মিনটো বৈশিষ্ট্য মই আমাৰ আগতে কৈছো বাহন আগৰ চালকে ভিডিঅ'টোত ক'লে বোলে নহয় আচলতে বাইদেউ এতিয়া এইটো ৰাস্তা বহুত ধুনীয়া হৈছে বোলো গদাধৰ সেইকাৰণে সিংহই মই যেতিয়া আজি লৰা আহিলোঁ সঁচাকৈ ৰজাৰ অলপ বহুত পৰিৱৰ্তন দেখিছোঁ অত্যাচাৰৰ ভয়ত পলাই ফুৰিবলগীয়া হৈছিল তেতিয়া তেওঁ কাকবাহত চুঙাটোত তাৰমানে কাকবাহ চুঙা এটাত দুৰ্গা গোসানীক লৈ ফুৰিছিল আৰু কোৱা হয় যে ইয়াতেই মানে এই য'ত কাকগোসানী থান আছে তাতেই স্থাপন কৰিছিল বুলি কোৱা হয়। তেনেকৈ আঠখেলীয়া নামঘৰৰ কাহিনীৰ লগতো যিদৰে গদাধৰ সিংহৰ নাম জড়িত হৈ আছে তেনেকৈ এই কাকগোসানী থানতো তেওঁ আচলতে যি কাহিনী তেওঁ পলাই ফুৰা সময়ৰ যি কাহিনী তেওঁ বোলে দুৰ্গা মাক এনেকৈ কাকবাহৰ চুঙাত লৈ ফুৰিছিল। সেয়ে মই আজি নতুন বছৰ আৰম্ভণিৰ দিনাখনে সেই মন্দিৰত কাকগোসানী থানৰ দুৰ্গা দেৱী মন্দিৰত মই আশীৰ্বাদ ল'বলৈ গৈ আছোঁ আৰু লগতে চক ইমান সুন্দৰ সুন্দৰ ইমান ধুনীয়া দৃশ্য আপোনালোকক দেখুৱাই গৈ আছোঁ। তাৰ অপজিটতে চিকনতা থানলৈ যোৱা ৰাস্তাটো বাওঁফালে গোলাঘাটৰ ফালৰ পৰা আহিলে বাওঁহাতে পৰিব। এয়া সোমাইছোঁ কাকগোসানী সন্মুখৰ গেটখন শ্ৰী কাকগোসানী দুৰ্গা থান দেখিছেনে চাটনি বুলি লিখা আছে। সোমাম আৰু এতিয়া মই এয়া চাকি লৈছোঁ এইখিনি তেখেতে চাকি ৰেডি কৰে মানে মই এয়া ভিডিঅ'খন কৰি লৈছোঁ। এয়া মূল পূজাভাগ য'ত হয় সেয়া মই দূৰত যে দেখিছে সেই তাতেই পূজাভাগ পূজা দিয়ে সকলোৱে। এইখিনি ইমান যে বহলকৈ দীঘলকৈ ৰখা হৈছে ইয়াত আচলতে যেতিয়া দুৰ্গা পূজা হয় অষ্টমী নৱমীত সৰু বলি বৰ বলি দুয়োটাই হয়। অগণন মানুহ হয় মানে অগণন ভক্ত। তেতিয়াও মই আহিছোঁ মই দেখি বিচুতি খাইছোঁ যে ইমান বেছি মানুহ আহে ইয়ালৈ। সেয়া সূৰ্য মন্দিৰ। ইয়াতো সকলোৱে সূৰ্যৰ যিসকলৰ দুৰ্বল থাকে তেখেতসকলে পূজা দিয়েহি আৰু এয়া ধূনিটো ইয়াত ধূনি জ্বলায় ইয়াতো মানুহে চাকি জ্বলাইছেহি দেখিছে আৰু সেই যে বাউণ্ডেৰী দি থোৱা আছে সেইখিনিতে বলি বিধানখিনি হয়। দুৰ্গা পূজাৰ সময়ত ছাগলী আৰু ম'হ বলিও দিয়া হয় সেইখিনি সেই জেগাটুকুৰাতে কৰে আৰু এইটোতো প্ৰৱেশ পথটো দেখিছে এয়া এনেকৈ ইমান ধুনীয়াকৈ খুঁটাবিলাক চব আহিছে আৰু এইটো এটা পুখুৰী আছে ইয়াতে দেই। এই পুখুৰীটো বৈশিষ্ট্য মই সুধিবলৈ আজি নহ'ল। পৰিৱেশটো বিৰাট ঠাণ্ডা হৈ আছে চব বহুত গহীন হৈ আছে আজি নতুন বছৰ। আনকি মূল পণ্ডিতে পূজাৰীয়ে কৈছে যে আজি কৰ্মচাৰী সকলো নাই মানে সকলোৱেতো নতুন বছৰটো পূজাৰী হ'লেও মন্দিৰত পূজা কৰিলেও তেওঁলোকো মানুহ ন পৰিয়ালৰ লগত এটা দিন নিব বিচাৰে গতিকে আজি তেওঁলোক নাই। আজি একদম নিৰিবিলি পৰিৱেশ আৰু মই বেয়া নাপাওঁ কেলৈ ভালকৈ ইয়াত আপুনি প্ৰাৰ্থনা কৰিব পাৰে ভালকৈ চাকি জ্বলাব পাৰে ভালকৈ কথাখিনি পূজাৰীক ক'বও পাৰে সেইকাৰণে মই বেয়া নাপাওঁ এনেকুৱা পৰিৱেশত আহি। সেইকাৰণে দুটা দিনতে আহোঁ যেনেকৈ মই বাবা থানলৈ কালিও গ'লোঁ আজিও আহিছোঁ বেয়া নাপাওঁ মই ভালকৈ পাওঁ তেখেতসকলক কথাখিনি ক'বও পাৰোঁ। আৰু এয়া হৈছে শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ চব দেখিছে এয়া বিষ্ণু মন্দিৰ। এয়া এগৰাকীয়ে চাফা কৰি আছে হ'বলা। আপুনি চাফা কৰিছে নি বাইদেউ? বন্ধ কৰিছে ন সদায় কৰে? অঁ পূজা হ'লে আহে ন ভাল কৰে। মন্দিৰৰ কিন্তু চাফ চিকুণ কৰাটো বহুত ডাঙৰ পুণ্য কিন্তু ভগৱানে বহুত আশীৰ্বাদ দিয়ে কিন্তু অঁ ভাল হওক ভাল হওক দিব আপোনাক। মন্দিৰৰ চাফ চাফাইটো বহুত ডাঙৰ পুণ্য দেই। এয়া মানুহ কিছুমান ওলাই আহিছে মন্দিৰৰ পৰা পূজা দি আৰু এইজনা দেখুৱাইছোঁ ৰ'ব দেই। আজি পৰিৱেশটো বিৰাট ঠাণ্ডা হৈ আছে চব বহুত গহীন হৈ আছে আজি নতুন বছৰ। আনকি মূল পণ্ডিতে পূজাৰীয়ে কৈছে যে আজি কৰ্মচাৰী সকলো নাই মানে সকলোৱেতো নতুন বছৰটো পূজাৰী হ'লেও মন্দিৰত পূজা কৰিলেও তেওঁলোকো মানুহ ন পৰিয়ালৰ লগত এটা দিন নিব বিচাৰে গতিকে আজি তেওঁলোক নাই। আজি একদম নিৰিবিলি পৰিৱেশ আৰু মই বেয়া নাপাওঁ কেলৈ ভালকৈ ইয়াত আপুনি প্ৰাৰ্থনা কৰিব পাৰে ভালকৈ চাকি জ্বলাব পাৰে ভালকৈ কথাখিনি পূজাৰীক ক'বও পাৰে সেইকাৰণে মই বেয়া নাপাওঁ এনেকুৱা পৰিৱেশত আহি। সেইকাৰণে দুটা দিনতে আহোঁ যেনেকৈ মই বাবা থানলৈ কালিও গ'লোঁ আজিও আহিছোঁ বেয়া নাপাওঁ মই ভালকৈ পাওঁ তেখেতসকলক কথাখিনি ক'বও পাৰোঁ। আৰু এয়া হৈছে শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ চব দেখিছে এয়া বিষ্ণু মন্দিৰ। এয়া এগৰাকীয়ে চাফা কৰি আছে হ'বলা।
আপুনি চাফা কৰিছে নি বাইদেউ? বন্ধ কৰিছে ন? সদায় কৰে? অঁ, পূজা হ'লে আহে ন? ভাল কৰে। মন্দিৰৰ কিন্তু চাফ চিকুণ কৰাটো বহুত ডাঙৰ পুণ্য, কিন্তু ভগৱানে বহুত আশীৰ্বাদ দিয়ে কিন্তু। অঁ, ভাল হওক, ভাল হওক, দিব আপোনাক। মন্দিৰৰ চাফ চাফাইটো বহুত ডাঙৰ পুণ্য দেই। এয়া মানুহ কিছুমান ওলাই আহিছে মন্দিৰৰ পৰা পূজা দি। আৰু এইজনা দেখুৱাইছোঁ ৰ'ব দেই, এই শিৱ মন্দিৰ দেখিছে? দেৱী দুৰ্গা দেৱী য'ত থাকিব, কালী দেৱী য'ত থাকিব, তাততো শিৱ দেৱতা থাকিবই লাগিব নহয়। এয়া আহি মই ওলাই আহি আছোঁ প্ৰৱেশ পথৰ ফালে। এতিয়া প্ৰস্থান কৰিম। এই ভাগ হৈছে এয়া হনুমান মন্দিৰ, শ্ৰী শ্ৰী হনুমান মন্দিৰ। আটাইকেইজনেই দেৱ দেৱতা আছে, দেৱ দেৱী আছে। যি যাক যেনেকৈ পূজা কৰিবলৈ আহে তেনেকৈয়ে পাব ইয়াত। এয়া পূজা কৰি ৰাইজসকল আহি আছে, ভক্তসকল আহি আছে। কিমান ভাল লগা পৰিৱেশটো চোৱা, কিমান ধুনীয়া। গোটেইখনখিনি ৰঙা ৰংটো, দেৱী যে দুৰ্গা মাৰ যে মন্দিৰ, সেইকাৰণে ৰঙা ৰং গোটেইখন দেখিছে? প্ৰকাণ্ড গছ এজোপা আছে একদম প্ৰৱেশ পথতে। চব দেখিলেই হেৰি লাগে ন, কিমান জাগ্ৰত মন্দিৰ। চব গছজোপা চব কিমান ভাল লাগে ন? সেয়া চব মই ওলাই আহিছোঁ এতিয়া। এয়া সন্মুখত আহিছে ৰাইজসকলে ওলাই। মই এতিয়া যাম, আপোনালোকক গোটেই কথাখিনি ক'ম যে মন্দিৰ কোনে কেনেকৈ পাতিছিলে। আগতে এবাৰ মই ভিডিঅ' এটা দিছোঁ অৱশ্যে, আজি আকৌ ক'ম কথাখিনি। এই আহোমৰ শ্ৰেষ্ঠ ৰজা গদাধৰ সিংহই যি স্থানত মা দেৱী দুৰ্গাক স্থাপন কৰিছিল, সেই স্থানৰ পৰা মই ঘূৰি আহি আহিছোঁ কাকগোসানী থান। আপোনালোকো আহিব, আশীৰ্বাদ ল'ব। দেৱী মা যথেষ্ট